বনালে নাই বাৰু মানুহজনে? কৃষ্ণ, মানুহজনে এতিয়ালৈকে ভাত বনোৱা নাই। দেখিছা, মই নবনাওঁ বুলি কৈছোঁ নহয়, আজি নবনাওঁ মই। দৰকাৰ পৰা নাই মই। এতিয়া 12টা বাজিলে, এতিয়ালৈকে ভাত বনোৱা নাই। কেতিয়া খাব? নাখালে নাই, ময়ো নবনাওঁ। মই এতিয়া বুকত থাকিব পাৰিম। ইহঁতক চাওঁচোন কি কৰে। খুৰা শুনিছেনে? কি কৰিছে আপুনি? এই ৰাতিপুৱাৰ পৰা কি কৰি আছে বাৰু? মূৰটোতো আপোনালোকে বৰ গৰম কৰি আছে দেই। ল'ৰা ছোৱালী আপুনিও কম নহয়। শুনিছে নাই? পংখী বাবলু বাপেক, ঐ শুনা পাইছে নাই? ঐ বাই পংখী, তই এতিয়ালৈকে শুই আছ যে, মাতাশ্ৰী আহি এতিয়া প্ৰৱেশ কৰিব আৰু তোৰ টিকাত এচাত দিব, গম পাবি এতিয়া। তই উঠিছনে নাই এতিয়া? মইতো খালোঁৱেই পিটন, বাপেৰৰ পিটনো খালোঁ, লাটো খালোঁ, মায়ে মোৰ চুলিও উঘালি পেলালে। এতিয়া তোৰ নম্বৰ পাবি এতিয়া মছলা। জল্দি উঠি পেলাই ভাল হৈ দেখা, নহ'লে টিকাতে কেনেকুৱা চাট খাবি নহয়, কৈ থৈছোঁ। আৰু দেউতাক ভাত বনাব দিছিলে, এতিয়ালৈকে বনোৱাই নাই চাগে। যা তয়ে বনাগে, ভোক লাগিছে বহুত। টোপনিটো ভালকৈ পুৰে নহ'ল। ৰাতিপুৱা সময়কণত অকণমান ভাল লাগে টোপনিটো মাৰিবলৈ। গোটেই ৰাতিটোতো নেটত কাম কৰি থাকোঁতেই যায়। একদম মানে মা আৰু দেউতাক নহয়, বৰ খং উঠে দেই। আৰু মই ভাত নবনাওঁ। মই ভাত কেলৈ বনাম আকৌ? মায়ে দেউতাক কৈছে দেউতাই বনাব, আৰু মায়ে কেলৈ বনাব নোৱাৰে? ঘড়ী চাইছ কেইটা বাজিছে? দুপৰীয়া হ'বলৈ হ'ল, 12টা বাজিলে। ৰাতিপুৱাৰ খানাটোতো ব্ৰেকফাষ্টটোতো নাপালোৱে। লাগিছে যেন এতিয়া একদম মানে লাঞ্চো কৰিব নাপাম। তহঁতৰ কোনে ভাত বনাম কোনে ভাত নবনাওঁ এইবিলাক কৰি থাকোঁতে মোৰ পেটটোৱে একদম ভোকত মানে একদম এতিয়া ক'ব নোৱাৰা হৈ গৈছে। পেটত যে নিগনিয়ে এতিয়া হাতী দৌৰিবগৈ। তই যে আৰু কি যে কৰ বাহিৰে, শুই উঠাৰ পৰা বিচনাতে বাৰু এক্সাৰচাইজ কৰেনে? ব্ৰাছ কৰাই নাই আকৌ। তাকো এতিয়া ঘড়ী বাজিছে চা আকৌ, 12টা বাজিলে, দুপৰীয়া হ'ল, বুজি পালি নাই? তই তই একো নাজান। আকৰি হয়নে তই? আকৰি হোৱা এক্টিং কৰি দেখা জানো পাই? একো নাজানা এক্টিং কৰি দেখা। তই ঘৰৰ ডাঙৰ ছোৱালী হয় নাই? ডাঙৰ ছোৱালী হয় নাই? তথাপি একো কৰি নিদিয় যে। মা দেউতাক অলপ ভাল কৰি দিব নোৱাৰ? তই থাকোঁতে আকৌ দেউতাক ভাত বনাব দিছে। সঁচাকৈ দেই, তই মানে এনেই ছোৱালী হৈ জন্ম ল'লি। সঁচাকৈ দেই, তই কথা বুজি নাপাৱ একেবাৰে। তোৰ কাৰণে মই মা দেউতাৰ পৰা গালি খাই পেলাই মই পিটন খাব লগা হয়। তোৰ ওপৰত খং উঠি থাকে আৰু পিটনটো মই খাওঁগৈ। তইতো শুনিয়ে নাপাৱ। তোক মাতি থাকে পংখী বুলি, আৰু গৈ পাওঁ মই, আৰু গালিটো মই খাওঁ, বুজি পালি? হয়নে? পংখী বুলি মাতিছে, তইনো কেলৈ যাব লাগে? তই কেলৈ যাব লাগে? আৰু এই ৰাতিপুৱা তই মোক জ্ঞান দিবলৈ নালাগে। ৰাতিপুৱা মই উঠিছোঁহে, তই মোৰ মগজটো খাৰাপ কৰিবলৈ দৰকাৰ নাই দেই। তই যা ইয়াৰ পৰা। নাযাওঁ। কি কৰিবি তই? এইটো মোৰো ৰুম হয়, মোৰো বিচনা আছে, মই ইয়াতে থাকিম, মোৰ কথা। তই মোক খেদাব নোৱাৰ নহয়। এইটো অকল তোৰে ৰুম নহয়, এইটো মোৰো ৰুম হয়। কি ক'লি? এইটো অকল তোৰে ৰুম নহয়, এইটো মোৰো ৰুম হয়, বুজি পালি? মই আজিয়ে পাপাক ক'ম আৰু আমাৰ ৰুম বেলেগ কৰিবলৈ দিম। তোৰ লগত মই থাকিবলৈ নাই আৰু দেই। মই ছোৱালী হয়, মই বেলেগ ৰুমত থাকিম। তই ল'ৰা হয়, তই বেলেগ ৰুমত থাকিবি। আৰু তই সৰু হয়, মোৰ লগত বেছি এনেকৈ লাগি নাথাকিবি, কৈ থৈছোঁ। কথা বেয়া হ'ব আকৌ, আৰু চৰ খাবি তই, চুলি উঘালি পেলাম। মোক চবেই মাৰে। মই কিবা এটা ভাল কথা ক'লেও মোকে মাৰে। মায়েও মোকেই মাৰিছে, পাপায়ো মোকেই একেবাৰে লাত মাৰিছে। হয় পাই, মই এইখন ঘৰত নাথাকোঁৱেই। এইখন ঘৰৰ পৰা মই ওলাই যাম। তাৰপিছত তহঁতি মোক চবেই বিচাৰি থাকিবি। যা, মই গুচি যাম। তাৰপিছত তহঁতি চিন্তা কৰি থাকিবি, বাবলু ক'ত গ'ল? বাবলু আগে বুলি মাতি নাথাকিবি, বুজি পালি নহয়? এই বাবলু নহ'লে তহঁতৰ এটাও কাম নহয়, আৰু মোকে মাৰি থাক তহঁতে। বাপেও মাৰে মোক, মায়েও মাৰে, এতিয়া বায়েও মাৰিবলৈ আহিছে। তোৰ চুলি উঘালি মই সঁচাকৈ কিন্তু কৈ থৈছোঁ, এই ৰুমৰ পৰা বাহিৰ যা। তই বেছি বকি আছ, বেছি ডাঙৰ লেবেল মাৰি আছ দেই। যা। তোৰ মায়ে ইম'চনেল হ'ব পাৰে, মই এনেকৈ তোৰ এই কথাত ইম'চনেল হৈ নাযাওঁ। যা। ইমান দুখ পালোঁ দেই। ইমান এনেকৈ চুলি টানিব নাপায় আকৌ দেই। মায়েও চুলি টানিছে, তয়ো চুলি টানিছ। এই কথা বেয়া হ'ব কিন্তু, মোৰ খং উঠিলে কিন্তু কথা বেয়া হ'ব। চবকে মাৰিম আকৌ দেই। মই সৰু বুলি মই কাৰো ওপৰত হাত উঠোৱা নাই। কথা বেয়া হ'ব কিন্তু, মোৰ কিন্তু খং উঠিলে তোৰ চুলি টানি ডাল কৰিম পেলাম, চাবি আকৌ। মোৰ চুলি, মই এনেই হেণ্ডচাম, আৰু তাতে মোক আৰু তহঁতি চুলিখিনিৰ কাৰণে মই হেণ্ডচাম, আকৌ তহঁতি মোৰ চুলিখিনিয়ে উঘালি তহঁতি দেখিবলৈ বেয়া কৰি পেলাবি এতিয়া তহঁতি। এইবোৰ ইমান ইম'চনেল ড্ৰামেবাজ। তই ড্ৰামেবাজলৈ যা। ইণ্ডিয়া বেষ্ট ড্ৰামেবাজ, তালৈ যা তই। যা, তাৰ অডিশ্যন দেগে। ইয়াত এইবিলাক নটাংকি কৰি নাথাকিবি হা। আৰু ওপৰছে এই কুকুৰকেইটা এনেকুৱা অশান্তি কৰে, ৰাতিপুৱাৰ পৰা ভুকি থাকে, ৰাতিখনো ভুকি থাকে, একদম ভৰ কৰি মাথা গৰম হৈ গৈছে দেই। যা কৈছোঁ, যা। বাবলু কেলৈ কান্দি আছ আকৌ? কি হ'ল? বায়েৰে কিবা ক'লে ন?
মা ৰাতিপুৱা তোমাৰ মাৰ খালোঁ, তুমি চুলি উঘালি দিলা। তাৰপিছত আকৌ মই বাপেৰৰ মানে দেউতাৰ মই লাট খালোঁ। আকৌ তাৰপিছত মই বায়েৰক উঠাবলৈ আহিলোঁ। বায়েৰক ক'লোঁ যে তই কামখিনি কৰি দে, মাক হেল্প কৰি দে, মা দেউতাৰ অকণমান কথা শুনিবি, ডাঙৰ ছোৱালী হয় তই। তাৰপিছত এই ভাল কথাখিনি কওঁতে দেখিছে মা মোক কিমান মাৰিছে, একদম হাতেৰে পূৰা নাকতে মাৰি দিছে, আকৌ মোৰ চুলিও উঘালি পেলাইছে। মোক যে মাতিলে মই কাৰো কাৰণে আগবাঢ়ি নাহোঁ। দেউতাই মাতি থাকিলেও থাকিব, মা তুমি মাতি থাকিলেও থাকিবা, আৰু বায়েৰৰ কাম যে একেবাৰে কৰি নিদিওঁ মই। দেখিছে মা তাৰ কথা দেখিছে, চব ড্ৰামা, এইবোৰ চব ড্ৰামা, ইম'চনেল। আপুনি সেই তাৰ কথাত ইম'চনেল এনেই হৈ যায়, এইবোৰ এক্টিং, বুজি পালে? ৰাতিপুৱা মই শুই আছোঁ, তাৰপিছত সি উঠাবলৈ আহিছে, আকৌ মোক ডিষ্টাৰ্ব দি আছে, সেইকাৰণেহে। আৰু তাৰ ওপৰতে কুকুৰকেইটাও ভুকি আছে, সিও বকি আছে। মাথাটো বেয়া নহ'ব নি বাৰু কওকচোন? তই ছোৱালী হয় নাই? ঘৰৰ ডাঙৰজনী হয়নে নাই? ভায়েৰে যে অলপমান বুজি পাইছে, ঠিকে কৈছে ভায়েৰে, তই ঘৰৰ ডাঙৰ ছোৱালী হয়নে নাই? তই অকণমান কামত হেল্প কৰি দিব নোৱাৰ? লকডাউন বুলি তই এনেকৈ বহি থাকিলে হ'ব নেকি? পঢ়া শুনাটোতো নকৰ, পঢ়া শুনাটোতো কাম নাই। আৰু ৰাতিপুৱা দেৰিকৈ উঠিব, এতিয়া ৰাতিপুৱা হৈ আছে নেকি? ঘড়ী চাগে 12টা বাজিলেগৈ, তহঁতি এতিয়া উঠে নেকি ছোৱালীমান? বাবলুটো অথনিয়ে উঠিলে, সিও বাৰু পঢ়া নাই, নপঢ়িলে কি হ'ব? সি যে উঠিছে ৰাতিপুৱা। তই কি কৰি আছ? বাপেৰক ভাত বনাব দিলোঁ, বাপেৰে একে ভাত চাত নাই বনোৱা, নবনাওঁ নহয় মই আজি তহঁতৰ কাৰণে ভাত পানী, গম পাওঁ নাপাওঁ? নিজেও অকণমান কৰিবলৈ লকডাউন বুলি একেবাৰে সিহঁতি আৰু বেছিয়ে ছাৰ হৈ গৈছে। এটা একেবাৰে ড্ৰামাটো কৰি দেখুৱাব, এটা একেবাৰে শুই থাকোঁতেই যাব তাই, টোপনি কেতিয়াও পূৰ নহয়। আইয়া মা, আপুনি ইমান জোৰছে যে ধৰিছে, কাণ চেপা দিছে নহয়, এৰকচোন বাৰু, এৰি লওকচোন প্ৰথমতে। ভালে পাইছে। চুপ থাক। মা তুমি যে একো কথা গম নোপোৱাকৈ চিধা আহি পেলাই মোৰ যে কাণত ধৰিছা। বাবলুৰ কথা শুনি পেলাই তুমি মোক কাণত ধৰিলে নহ'ব নহয়। তুমি কিবা গম পোৱা নেকি ৰাতি মই যে দেৰিলৈকে পঢ়ি আছিলোঁ? মই টোপনিও ক্ষতি কৰিব লাগে, আৰু মই ৰাতিপুৱা শুবলৈও নাপায় নেকি? এনেকুৱা কথা নক'বা আকৌ দেই। তুমি নাজানা এনেই তুমিতো সোনকালে গাঁৱৰ নিচিনাকৈ একেবাৰে 9টাতে শুই যোৱা, সেনেকৈ নহয়। মই কেইটা বজালৈকে শুই দিওঁ, দেৰিলৈকে জাগি থাকোঁ, গম পোৱা নোপোৱা? তুমি গমেই নোপোৱা, তুমি কথা ক'বলৈ আহা। মই ৰাতিপুৱা অকণ শুবলৈ পাওঁহে, কিবা ইমান দেৰিলৈকে মই পঢ়ি থাকোঁ, তুমি কি জানা? কিবা গম পাওঁ নহয় তহঁতৰ কথা। ৰাতি নেটত কি কাম কৰ তহঁতি? অনলাইনৰ কামেই কৰিবলগীয়া আছে যদি তই গধূলি সময়ত আকৌ কৰিব নোৱাৰ, ৰাতিপুৱা সময়ত কৰিব নোৱাৰ। এনেই অনলাইনত পঢ়িছোঁ বুলি আৰু এনেই মোবাইলখন লৈ পেলাই ফেচবুকখন লাগি থাকিলে নহয়। গম পাওঁতো তহঁতৰ কি বুলি ভাবিছ তই? তোৰ মায়ে ইমান আকৰি নহয়। হেৰা তহঁতৰ কাজিয়া এতিয়ালৈকে ভংগ হোৱাই নাই নে? কেইটা বাজিলে? তহঁতি ঘড়ী চাইছনে নাই? 1টা বাজিলে। আৰু মাজনী তুমি যে পংখী এতিয়ালৈকে শুই আছা। ছোৱালী মানুহ ইমান দেৰিলৈকে শুই থাকিব নাপায় নহয়, গম পোৱা নে নোপোৱা? স্কুল বন্ধ হ'লে বুলি কি হয়? তুমি মাক অলপ হেল্প কৰিবৰ কাৰণে ৰাতিপুৱা অকণমান উঠিব লাগে ন, কিতাপ চিতাপ পঢ়িব লাগে, কামবিলাক কৰিব লাগে। কিহৰ আকৌ ইমান দেৰিলৈকে শুই আছা? লাজ লাগিব লাগে, তুমি ডাঙৰ হৈছা নাই? ভায়েৰেও অথনিয়ে উঠিলে, তথাপি বাৰু সিও পঢ়া নাই। আৰু বৰুৱানী তুমি ইয়াত আছা যে, কাপোৰ ধুইছা যদি এতিয়া ভাতটো বনাব লাগিছিলে, এনেই ভাত খাবলৈ দেৰি হৈছে আজি। দেখিলানে কথা মিষ্টাৰ বৰুৱাৰ? দেহা মই কতে মৰো, মই যে একদম যে কাপোৰ যে ধুই আহিছোঁ, মোক কোনো ভাবি দিওঁতা নাই। ভাবি দিম বুলি কোনো নাই। এতিয়া আকৌ উল্টাই মই এগাল কাপোৰ ধোৱাৰ পিছতো আকৌ মোক কৈছে ভাত ৰান্ধাগে না, মই ভাত নবনাওঁ, দৰকাৰ পৰা নাই মই ইমানকৈ ভাবি দিবলৈ কাৰণে। মোক যিহেতু ভাবি দিব নোৱাৰে, আপোনালোকে ল'ৰা ছোৱালীয়ে বনাই নে আপুনিয়ে বনাই, কি কৰে কৰি পেলাই মিলাই পেলাই হেৰি কওক। মই ভোকত থাকিব পাৰোঁ, যাওক আপোনালোকে কেনেকৈ আজি থাকক। হাই ফ্ৰেণ্ডছ, কি খবৰ? মোৰ আৰু দেখিছেই নহয় কেনেকুৱা গতি হৈছে। লকডাউনত মা দেউতা বায়ে চবৰ পৰা গালি খাই আছোঁ, পিটন খাই আছোঁ, আৰু ক'তো ওলাই যাব নোৱাৰোৱেই। এয়াই কাজিয়াই হৈ থাকে আৰু লকডাউনত আমাৰ ঘৰখনত কাজিয়াই হৈ আছে, দেখিছে নহয়। মই কোন ফালৰ পৰা ক'ৰ পৰা পিটন খোপা খাই আছোঁ। আপোনালোকৰ কেনেকুৱা অৱস্থা হৈ আছে বাৰু ক'বচোন। আৰু ভিডিঅ'টো চাই ভাল লাগিছে যদি লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিসকল নতুন ভিউৱাৰ্ছে চাই আছে সেইসকলে যাতে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি শ্বেয়াৰ কৰি দিব। আৰু ভিডিঅ'বোৰ সম্পূৰ্ণকৈ চাই দিয়াৰ বাবে থেংক ইউ। সকলোৱে যাতে ভিডিঅ'বোৰ সম্পূৰ্ণকৈ চাই আগলৈও ভিডিঅ'বোৰ এনেকৈয়ে চাই থাকিব, মৰম আৰু উৎসাহ দি যাব। আপোনালোকৰ মৰম আৰু উৎসাহৰ বলতে আৰু এয়া অলপমান আগবাঢ়ি যাবলৈ চেষ্টা কৰিছোঁ। এনেকৈ মৰম উৎসাহ দি গ'লে মানে আৰু ভাল পাম। আজিলৈ আহিছোঁ, আগৰ খণ্ডটি অতি সোনকালে লৈ আনিম। তেতিয়ালৈ বাই বাই।